নমস্কাৰ সকলোকে আহিছো এটা নতুন ভিডিঅ' লৈ আৰু এই ভিডিঅ'টো বহুতে ইম্পৰ্টেন্ট ভিডিঅ' হয় এই ভিডিঅ'টো ভালদৰে চাব আপোনালোকক মই এটা বস্তু এটা ক'ব আহিছো ইয়াতে এই যেটো আপোনাৰ প্ৰজেক্ট দেখিছে এই প্ৰজেক্টটো এমাহ হৈছে মাত্ৰ এমাহ আপোনাৰ পূৰ্বে ছাদ ঢালাই কৰা গৈছে ইয়াতে দেখিছেনে আপোনাৰ এইবিলাক আপোনাৰ মানে ইয়াতে আপোনাৰ ৰড ওলাই আছে মানে এনেকে ফালতু কাম কৰিছে আৰু এই যেটো প্ৰজেক্ট কৰিছে এই প্ৰজেক্টটো এই কাস্টমাৰটোৰ মানে একদম মানে ফালতু কাম কৰিছে পইচাও লৈছে কিন্তু একদম কাম ভাল কৰা নাই আপোনালোকে ওপৰত দেখিছেনে ৰডৰ আপোনাৰ এইবিলাক ওলাই গৈছে ৰড বিলাক ওপৰত হালধীয়া লাল টাইপৰ আপোনালোকে দেখিছেনে এইবিলাক ৰড হয় মানে মই যে আপোনাক কৈছিলো ব্লক দিব লাগে এই ব্লক বিলাক নিদিয়ে মানে কি হয় ব্লক বিলাক নিদিলে আপোনাৰ যিবিলাক আপোনাৰ ৰড আছে এইবিলাক ৰড ওলাই যায় আৰু ইয়াতেও দেখিছেনে কেনেকে আপোনাৰ ৰড বিলাক ওলাই আছে কি ফালতু কাম কৰিছে মানে একদম ফালতু কাম হয় মানে আপোনালোকে মিস্ত্ৰী চুজ কৰি কিনে কাম বিলাক কৰিব এই কাস্টমাৰটোৱে বহুতে টকা দিছে কিন্তু মিস্ত্ৰী ভালকে কাম কৰা নাই এইটো প্ৰবলেম কি হয় জানেনে আপোনালোকে মিস্ত্ৰী চুজ কৰিব নাজানে মানে কিছুমান লেবাৰ আছে লেবাৰে আপোনাক আহি কিনে ক'ব যে মই মিস্ত্ৰী মই ঠিকাদাৰ তেতিয়া আপোনালোকে সেই মানুহজনক সেই কামটো দি দিয়ে কিন্তু ভালকে নাচায় তাৰ কাৰণে এইবিলাক প্ৰবলেম হয় এই কাৰণে মিস্ত্ৰী চুজ কৰাতে বহুতে ইম্পৰ্টেন্ট কাৰণ আমি এইবিলাক প্ৰজেক্টত গৈ এইবিলাক বস্তু চাওঁ কাৰণ এইবিলাক বস্তু পাইছো কাৰণে আপোনালোকৰ ওচৰত মই দেখাইছো কাৰণ এই কাস্টমাৰটো এতিয়া আমাক মানে কৈছে যে এটো কি কৰিব লাগিব আমি কৈছো যে ইয়াতে ৱাটাৰপ্ৰুফিং কৰি এপক্সি কৰি কিনে আমি ৱাটাৰপ্ৰুফিং কৰিম আৰু প্লাষ্টাৰ কৰি গটে প্ৰজেক্টটো আমি এটো তেওঁক বনাই কিনে দিম সেই কাৰণে মিস্ত্ৰী চুজ কৰাতে সাৱধানতা অৱলম্বন কৰিব লাগে আৰু যদি আপোনালোকৰ কোনো টেকনিক্যাল নলেজ নাথাকে তেতিয়া হলে কোনোবা ইঞ্জিনিয়াৰ বা কন্ট্ৰাক্টৰৰ হেল্প ল'ব লাগে আৰু যদি আপোনালোকৰ হেনেকুৱা কোনো চিনাকি নাই তেতিয়া হলে আমাৰ তলত নম্বৰ দিয়া থাকিব কেনেকে কি কৰিলে ভাল হ'ব তো সকলোবিলাক জানিব পাৰে